পানী চানী এনেকৈ নোসোমাই নেকি কিবা? পানী ইয়াত এই পুখুৰীটোত বেলেগ পানী সোমাবলগীয়া হ'লে তেওঁলোকৰ এনেকুৱা এটা ঐশ্বৰিক শক্তি আছে, তেওঁলোকৰ পানীটো উঠি আহে আৰু ইটো পানী হটাই দিয়ে। এই পানীটো যে সোমাইছিলে সেইটো কেনেকৈ সোমাইছিলে? পানীটো সোমাইছিলে তোমাৰ উত্তৰ পশ্চিম চুকেদি। উত্তৰ পশ্চিম এইফালে ন? উত্তৰ পশ্চিম চুকেদি। হেল্ল' ৰাইজ, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। ব'লক অকণো পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আছোঁ আমাৰ ঘৰৰ পৰা অলপ আঁতৰত মাথাই এটাৰ পাৰত, আৰু ইফালে আছে দৌপাং নদীখন। মই সম্পূৰ্ণকৈ দেখাম। আৰু মই গৈ আছোঁ বাহঁতৰ ঘৰলৈ, আৰু এইফালে বসন্তী লৈ আহি আছোঁ। তাকে ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰু আমাৰ বাহঁতৰ ঘৰৰ ওচৰত এখন জেগাৰ নাম আছে বুঢ়া বুঢ়ী, আৰু কাহিনীটো বহুত ইণ্টাৰেষ্টিং। আৰু এটা পুখুৰী আছে, মই সম্পূৰ্ণ দেখাম আপোনালোকক আজি ভিডিঅ'টো, আপোনালোকে শেষলৈকে চাওক। আৰু পুখুৰীটোৰ ইতিহাসটো মই সম্পূৰ্ণকৈতো ক'ব নোৱাৰিম, আৰু যিমানখিনি মই জানো আপোনালোকক সম্পূৰ্ণ দেখাম আৰু ক'ম। আপোনালোকে ভিডিঅ'টো চাওক, বহুত বেছি ইণ্টাৰেষ্টিং হয়। বুঢ়া বুঢ়ী নামটোতে চাগে গম পাইছে। আৰু এইকেইদিন ভিডিঅ' বনোৱা নাই, কলেজলৈ যাম, কলেজৰ পৰা পোৱাহি দেৰি হৈ যায়। আৰু আমাৰ খেৰাজকাট কলেজত নৱাগত আদৰণি সভাৰ মই এটা মজা ভিডিঅ' আপলোড কৰিছিলোঁ। যোনসকলে ভিডিঅ'টো নাই চোৱা, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে সকলোৱে চাই আহিব। আৰু ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংকটো দি দিম, ফ'ল' কৰি দিব। পটাপট যাওঁ, আপোনালোকক পুখুৰীটো দেখাওঁ, কাহিনীটো কওঁ। আৰু যিহেতু বহুত বেছি টাইম হৈ গ'ল, ৰ'দো দি আছে, পটাপট গৈ আপোনালোকক দেখাই মই যাওঁ বাহঁতৰ ঘৰলৈ। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু অকণমান শ্বেয়াৰ কৰি দিব। মাথাই মাজে মাজে চাইকেল চলাই বা ফিল্ডটোৱে বহুত বেলেগ। ভইচটো কেনেকুৱা আহিছে ক'ব দেই, মানে মই আজি হেডফোনডাল লগোৱা নাই, আৰু এনেকৈ ফোনত আঁতৰৰ পৰা মানে এনেকৈ ভইচটো ক'লে স্পষ্ট হৈছে নাই কমেণ্ট এটা কৰি জনাব। বাকী 1K হ'ব গৈ আছে, আৰু বেছি নাই ছাবস্ক্ৰাইবাৰ। পটাপট শ্বেয়াৰ কৰক, 1Kটো কৰক। তাৰপিছত মোৰ এই ইউটিউবৰ যিটো জাৰ্ণিটোৰ বিষয়ে তেতিয়া ক'ম। আৰু 1K হ'লে মজা পাৰ্টি এটা কৰিম, পাৰ্টি মানে চেলিব্ৰেশ্যন কৰিম মজাকৈ। ভাগৰ লাগি গৈছে, বহুত দিনৰ মূৰত চাইকেলখন চলাইছোঁ। ভিউটো এবাৰ চাওক, দেখাইছোঁ। বৰ্তমান মই পাই গ'লোঁ সেই পুখুৰীটোৰ পাৰ, আৰু মোৰ বেকত যোনটো দেখিছে সেইটোৱে হৈ গ'ল বুঢ়ী পুখুৰী। আৰু এটা আছিলে বুঢ়া পুখুৰী, মানে পুখুৰী আছিল দুটা, এটা বুঢ়া আৰু এটা বুঢ়ী। আৰু যোনটো বুঢ়া পুখুৰী আছিলে সেই পুখুৰীটো নদীয়ে পুতিলে নে কিহে পুতিলে নাজানো, আৰু সেই পুখুৰীটো পুতি তাত মানে বুঢ়া বুঢ়ী বুলি এখন স্কুল হ'ল। আৰু স্কুলখন এইফালে মোৰ বেকত আছে, মই দেখাই আছোঁ। ফাৰ্ষ্ট পুখুৰীটো চাই লওক, তাৰপিছত কাহিনীটোৰ বিষয়ে অকণমান আগবাঢ়িম নেকি। ফাৰ্ষ্ট পুখুৰীটো একবাৰ চাই লওক। আৰু এইটো যোনটো পুখুৰী দেখিছে এইটোৱে হৈ গ'ল বুঢ়ী পুখুৰী। আৰু বুঢ়া পুখুৰী যোনটো আছিলে সেইটো এই ৰাস্তাটোৰ এইটো পাৰে আছিলে। আৰু যোনখন এই স্কুলখন দেখিছে, এই স্কুলখনৰ ওচৰতে আছিলে পুখুৰীটো, আৰু সেই পুখুৰীটো পুতি বৰ্তমান সেইখন হৈ গ'ল স্কুলখন। আৰু তাতে সেই স্কুলখনৰ নামেই হ'ল বুঢ়া বুঢ়ী স্কুল, আৰু এইটো হৈ গ'ল বুঢ়ী পুখুৰী। পুখুৰীটো দেখিলে ইয়াত বহুত বেছি ডাঙৰ ডাঙৰ মাছ আছে। তাৰপিছত এই পুখুৰীটোৰ কাহিনীটোৰ বিষয়ে মই আগবাঢ়োঁ নেকি। এই পুখুৰীটোৰ কাহিনীটো মানে কি, আগতে বোলে বুঢ়া আৰু বুঢ়ী এহাল আছিলে মানে, আৰু তেওঁলোকৰ কোনো ল'ৰা ছোৱালী নাছিলে, আৰু তেওঁলোকৰ নামতে এই পুখুৰী দুটা। কিন্তু বুঢ়া যোনটো পুখুৰী আছিলে সেই পুখুৰীটো নদীয়ে নে কুঁহেও এনেকৈ পুতি দিলে, আৰু সেই পুখুৰীটোতে স্কুলখন হ'ল। আৰু এই বুঢ়ী পুখুৰী যোনটো আছে এই পুখুৰীটো মানে কিছুমান বিশ্বাস, মানে ধৰি লওক যে এই পুখুৰীৰ পাৰত যদি বন্তি এগছ জ্বলাই তামোল পাণ দি সকামৰ কাৰণে কাঁহী বাতি বিচৰা হয়, তেতিয়া এই পুখুৰীটোৰ পৰা মালিকে পাৰত থৈ দিয়ে, আকৌ নিৰ্দিষ্ট সময়ত ঘূৰাই দিবহি লাগিব। তেতিয়া তেওঁলোকে তাৰমানে আকৌ সামৰি লৈ গুচি যাব। এনেকুৱা এটা আছিলে বুলি আমাৰ দেউতাহঁতৰ মুখৰ পৰা আমি শুনিছিলোঁ। কিন্তু কালৰ ক্ৰমত মানুহৰ মন চবৰে একে নহয় যে, এই কোনোবা এজন লোকে তাৰমানে কাঁহী এখন নে বাতি এটা বদলি কৰি পেলাই দিলে, তেতিয়াৰ পৰাই সেইটো বন্ধ হৈ গুচি গ'ল। এই পুখুৰীটো ইণ্টাৰেষ্টিং কথাটো হ'ল, মানে ধৰি লওক যেতিয়া ইফালেতো গোটেই এইবোৰ পানীময় জেগা হয় ন, ইয়াত যেতিয়া মানে বহুত বেছি পানী হৈ যায়, কিন্তু ইয়াৰ যোনটো পানী, নদীৰ যোনটো পানী, সেই পানীটো এই পুখুৰীটোত সোমাব নোৱাৰে। যেতিয়া এই পানীটো বাঢ়ি গুচি যায়, আৰু মানে লগালগ এই যোনটো বুঢ়ী পুখুৰী, এই পুখুৰীৰ পানীটো বাঢ়ি গুচি যায়, মানে সমান হৈ গুচি যায়। কিন্তু এই পুখুৰীত নদীৰ পানীটোৰ লগত পুখুৰীৰ যোনটো পানী সেইটো কেতিয়াও মানে মিলি নাযায়। এইটো বহুত কি ক'ম, মানে ভাবিবলগীয়া কথা। ইয়াৰ পুখুৰীটো
এই পুখুৰীটোৰ পানীটো বাঢ়ি যায় আৰু নদীখনৰ পানীটো বাঢ়ি গুচি যায়, কিন্তু এই পুখুৰীটোৰ লগত মানে নদীখনৰ পানীটোৰ লগত পুখুৰীটোৰ পানী মিলি নাযায়। যেতিয়া শুকাই যায় ন, এইফালে পানীটো শুকাই গুচি গ'ল, সেইফালে পুখুৰীটোৰ পানীও শুকাই গুচি যায়, কিন্তু কেতিয়াও মানে মিলি যোৱা নাই। তো কি কথা কি বতৰা নাজানো, কিছুমান চাগে কিবা বিশ্বাস থাকিব পাৰে। পূৰা চাফ চিকুণ আছিলে, এইফালে একো হেৰি নাছিলে, পূৰা এই জেগাকণ যেনেকুৱা হৈ আছে তেনেকুৱা হৈ আছিলে, কিন্তু তেতিয়া মানে দিন হওঁতে এতিয়া পুখুৰীটো এনেকুৱা অৱস্থা হৈ গ'ল। বহুত বেছি কিছুমান বিশ্বাস আছে, কি ক'ম। এটা পুখুৰীৰ কাহিনী দেখিছে কেনেকুৱা কি হ'ব পাৰে। আৰু মই মাধৱদেৱ কলাক্ষেত্ৰৰ ভিডিঅ' বনাইছোঁ, কিন্তু মাধৱদেৱৰ জন্মস্থানত গৈ আজিলৈকে ভিডিঅ' বনোৱা নাই। অতি সোনকালে তাৰ ভিডিঅ' এটা বনাম, আৰু আমাৰ ঘৰৰ পৰা মানে অলপ দূৰ হয়, চাইকেল লৈ যাব নোৱাৰি, আৰু সেইটো কাৰণে এইকেইদিন যাব পৰা নাই। কিন্তু অতি সোনকালে মই মাধৱদেৱ জন্মস্থানত গৈ এটা মজা ভিডিঅ' বনাম, আপোনালোকে ভিডিঅ'বোৰ চাব আৰু অলপ মৰম কৰিব। আজি ৰাতি হয়তো মই গহপুৰ গৈ আছোঁ, আৰু কাইলৈ একদম আজি ৰাতি সঁচাকৈ গহপুৰ যাম, আৰু কাইলৈ শ্বৰ্ট ফিল্মখনৰ কথা লৈ ভিডিঅ' এটা বনাম, আপোনালোকে ভিডিঅ'টো চাব। আৰু এইফালে স্কুলত পূৰা ক্লাছ হৈ আছে, পটাপট যাওঁ, মই যিহেতু বাৰ ঘৰলৈ আহিছোঁ আৰু বহুত বেছি টাইমো হ'ল। ইয়াৰ পৰাই বাই বাই দিওঁ, বাহঁতৰ ঘৰত গৈ ভিডিঅ' চিডিঅ' নবনাওঁ। কেনেকুৱা পালে ভিডিঅ'টো জনাব, যদি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিয়ক। এটা নতুন ভিডিঅ' প্ৰতিশ্ৰুতিৰে অতি সোনকালে আহি আছোঁ, তেতিয়ালৈকে বাই বাই। আৰু ভিডিঅ'বোৰ ৰেগুলাৰ কৰিব পৰা নাই, যাৰ কাৰণে মোৰ কলেজ থাকে, কলেজৰ পৰা আহি একদম সময় নহয়, হ'লেও যিমানটো পাৰোঁ লাগি আছোঁ। আপোনালোকৰ ছাপোৰ্টটো বহুত বেছি প্ৰয়োজন। বাই বাই, আৰু ডেছক্ৰিপশ্যনত লিংককেইটা দি থৈছোঁ, আপোনালোকে সকলোৱে চাব। বাই বাই।